নমস্কাৰ, আজি হল 4 মাৰ্চ। অসমত পুনৰ চৰকাৰ গঢ়িব নেকি ভাৰতীয় জনতা পাৰ্টি নে ঘূৰি আহিব ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ইফালে বিজেপি কয় উন্নয়ন হৈছে, ৰাস্তা হৈছে, বিনিয়োগ আহিছে, আনফালে কংগ্ৰেছে কয় মূল্য বৃদ্ধি, বেকাৰত্ব আৰু জনতাৰ সমস্যা সমাধান হোৱা নাই। বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি আত্মবিশ্বাসী, কিন্তু কংগ্ৰেছত মাটি শক্তিৰ যোগাৰ কৰি আহিছে। জনতাৰ মনত এটাই প্ৰশ্ন, এবাৰ কাক দিব বিশ্বাস? আপোনাৰ মতামত কমেন্টত জনাওক। বিজেপি নে কংগ্ৰেছ? আৰু ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। আমাৰ প্ৰথম খবৰটো খুবই গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যবাসীৰ বাবে লৈ আহিছে এটা বিগ ব্ৰেকিং নিউজ। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ হত্যাকাণ্ডক লৈ নিমাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কংগ্ৰেছৰ নেত্ৰী সোনিয়া গান্ধীয়ে মোদীৰ এই মনতাক লক্ষ্য কৰি সমালোচনা কৰে। কাশ্মীৰৰ কথা সোঁৱৰাই দি কেন্দ্ৰৰ বিৰুদ্ধে সৰব কংগ্ৰেছৰ নেত্ৰীগৰাকী। ইৰাকৰ ৰাজধানী বাগদাদত সোমবাৰে এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হয়। দেশখনৰ প্ৰখ্যাত নাৰী অধিকাৰৰ কৰ্মী তথা বঁটা বিজয়ী সমাজকৰ্মী আয়ানাৰ মহম্মদক নিজ বাসগৃহৰ সন্মুখতে অচিনাকি দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। শিল্পী জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ ইচ্ছাকৃতভাৱে লেহেমীয়া কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিনদাৰ হত্যাৰ বিচাৰ ক্ষীপ্ৰতৰ চলাবলৈ শীঘ্ৰে ফাষ্ট ট্ৰেক আদালত গঠন কৰক। ন্যায় নিশ্চিত কৰাৰ বাবে দাবীত মহানগৰীৰ মেঘদূত ভৱনৰ সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আমাৰ স্পষ্ট কথা, প্ৰাণৰ শিল্পী জুবিন গাৰ্গে শীঘ্ৰে ন্যায় পাব লাগিব, অন্যথা সংগ্ৰাম ইয়াতকৈ ভয়াৱহ হ'ব। চুবুৰীয়া ৰাজ্য মেঘালয় অসমৰ ব্যৱসায়ী আৰু শ্ৰমিকসকলৰ ওপৰত চলি থকা তথাকথিত অঘোষিত নিষেধাজ্ঞাক লৈ সোমবাৰে হাটশিঙিমাৰীত তীব্ৰ ক্ষোভৰ বিস্ফোৰণ ঘটে। জিলা ব্যৱসায়ী আৰু মজদুৰ সন্থাৰ আহ্বানত সহস্ৰাধিক ক্ষুদ্ৰ ব্যৱসায়ী আৰু শ্ৰমিকক ৰাজপথলৈ ওলাই আনি মেঘালয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।